Hello guys, welcome back to my YouTube channel. বহুত দিনৰ পাছত আজি মই ভিডিও বনাইছো তো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক মোৰ তৰফৰ পৰা মাঘ বিহু অৰ্থাৎ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। দিনা সকলে জানে যে ভোজ খায় গাঁৱৰ মানুহে মিলিজুলি তো আমিও মানে মিলিজুলি ভোজ এসাঁজ আয়োজন কৰিছো তো আপোনালোককো দেখাওঁ বলক এয়া সৰুৰাকে আৰু আমি চেষ্টা কৰিছো বনাবলৈ বলক আপোনালোকক দেখাইছো এয়া শাক পাচলি কাটি আছে বৌ মাহঁতে কাটিছে ন এয়া বৌ আলু কাটিছে হাই এইফালে আমাৰ মতা মানুহ কমি হৈ গৈছে তো সেইকাৰণে বৌয়ে হাঁহৰ মাংস কাটিছে এনে হাজিৰাটো কিমান দিছে আপোনাক নাই হাজিৰাটো দিয়াই নাই মানে দৰ দামটো ঠিক কৰি ল'ব লাগিছে হাজিৰাটো বুটু বুটু হাই কৈ দিয়া আকৌ এইফালে বৰ বেছি ডাঙৰ আয়োজনো নহয় আমি এনেই আৰু ফূৰ্তিৰ কাৰণে এইফালে ভাত বনাবলৈ দাদা এটা তই কলে ভেলাঘৰটো ভিতৰৰ পৰা দেখাই দিছো ভেলাঘৰটো অৱস্থা একদম বেয়া হৈ গ'ল আচলতে বনাবলৈও মানুহ নাই কালি ৰাতি ইয়াতে থকা হ'ল কাপোৰ ইয়াতে আছে এইখিনি বাচ্চা বাটি চব মোবাইলত বিজি ইফালে ডিজে বক্স নাই পুৰা হ'ব আৰু ফূৰ্তি মানুহবোৰ আহিছে প্ৰায় লাহে লাহে আহিব আৰু কাৰণ আমি ভোজটো সদায় ৰাতিয়ে খাওঁ লাইট ফিটিং কৰি আছে এটা হ'ল লাইট ফিটিং কৰিব এতিয়া কাম লাগি আছে চবেই দাদাহঁতে মানে উঠা বহা খেল প্ৰতিযোগিতা চলি আছে আপোনালোকক দেখাইছো আপোনালোকে দেখিছে ইয়াত কণ কণ ভাইটি ভণ্টিসকলে উঠা বহা প্ৰতিযোগিতা চলি আছে আচলতে হেৰি গোটেই গাঁওখন নহয় বাৰু আমি কেইঘৰমান 15-20 ঘৰ মানে এনেকৈ মিলি প্ৰতি বছৰে ভোজ খাওঁ বহুত ফূৰ্তি লাগিছে আৰু বহুত ভৰিবিলাক বিষাইছে প্ৰাইজ পোৱাটো আচলতে মানে কিবা এটা ফূৰ্তি আৰু আমাৰ আইতা আহিছে এইফালে এতিয়া তেলি বাঁহত উঠা খেল প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া বাঁহডাল তৈয়াৰ কৰা হৈছে তেল লগাই আছে মানে এইবাৰ তেলি বাঁহত উঠি কোনে হাত ধৰে দেই দেখিছে কিমান পিছল তেল একদম পুৰা তেল ঘঁহিছে কোনে উঠি পুৰস্কাৰ মাংস দিছে বোলে উঠি কোনে মাংস আনিব পাৰে আৰু দেখিছে মাংসৰ লগত পুৰস্কাৰ আৰু 200 টকা দিছে 200 টকা কোনে পাব এতিয়া মাংস আৰু ইয়াৰ পইচা 200 এতিয়া উঠাতহে কথা আৰু পৰ্বতৰ ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা কেলি ভঙা প্ৰতিযোগিতা
প্ৰতিযোগিতা চলি আছে টেকেলিটো আছে ইয়াত মানুহটো পালেগে আহে ইয়াত টেকেলি আছে ইয়াত আৰু ই পাইছেগে তাত পুৰস্কাৰ বিতৰণি চলি আছে পাহাড়ি নিজরা দেখি ভালে লগা কুলু কুলু করি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া হলে দেখাতো বাদে দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ ভাত খালেই ইহঁতি সোনকালে শুই যাব তো সোনকালে ভাত দিয়ে দিলে আৰু পালে মোৰ মইনাও বিহু নাচিবলৈ পালে পাহাড়ি নিজৰা দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া গুড মৰ্ণিং গাইজ তো কালি মই ভ্লগটো তেনেকৈ আধাতে এৰিব লগা হ'ল কাৰণ বৰষুণ আহি গ'ল বৰষুণ দিয়াৰ কাৰণে ভ্লগ বনাব নোৱাৰিলোঁ তো আমি ভেলাঘৰৰ ভিতৰতে সোমাই থাকিব লগা হ'ল ভ্লগটো তেনেকৈ ইমান বনাবলৈও নহ'ল আৰু তাত থকাৰ কাৰণে ফোনটো চাৰ্জ খতম হৈ গ'ল তো ভ্লগটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ তো তাৰ বাবে ক্ষমা বিচাৰিছোঁ ৰাতিটো আমি ভেলাঘৰতে এনেকৈ থাকিলোঁ চবেই ভেলাঘৰত থাকি ৰাতিপুৱা এনেকৈ শুই উঠি আমি চবেই মিলিজুলি এনেকৈ ভেলাঘৰটো জুই লগাই দিলোঁ আচলতে আমাৰ গাঁৱত তেনেকৈ ইমান নীতি নিয়ম নাই মানে মেজি বনাই পিনে জ্বলোৱা তো ভেলাঘৰটোৱে বনোৱা হয় এনেকৈ ভেলাঘৰ বনাওঁ ৰাতিটো থাকোঁ তেনেকৈ থাকি মেলি ৰাতিপুৱা এনেকৈয়ে চবেই মিলিজুলি জ্বলাই দিওঁ আৰু নাজানো কিমানখিনি দেখাব পাৰিলোঁ হ'লেও মই ট্ৰাই কৰিলোঁ মানে যিমান পাৰোঁ মই দেখাবলৈ আপোনালোকক যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in my